লৰালৰিকে আহি পালোহি ভাৰ্ণাইৰ ইমানেই জ্বৰ আৰু ইমানেই কাহিছে উপায় নাপাই তাক গেছ দিবলৈ গুচি আহিলোঁ আৰু মানে মোৰ বিৰাট টেনশ্যন হৈছে কালি ডিব্ৰুগড়ৰ পৰা আহিছোঁ আজি আকৌ এনেকুৱা হৈ গৈছে গতিকে মই আদিত্য হস্পিটেললৈ গুচি আহিলোঁ শিৱসাগৰৰ আৰু এয়া ভাৰ্ণাই গতিকে আদিত্য হস্পিটেললৈ লৰালৰিকে গুচি আহিলোঁ আৰু এয়া দেখিছেনে মানুহ নায়েই সিমান আৰু মানুহবোৰ চব চাগে যোনবিলাক থাকি লৈছে সেইখিনিতে কেবিনতে চাগে সোমাই লৈছে আৰু লৰালৰিকে আহি লৈছোঁ আহি মেলি গেছটো দিম কাৰণ ইমানেই কাহিছে কিনে তাৰ মানে ৱাটাৰ বটল চব লৈ মেলি আহিছোঁ আৰু আমি তাৰপিছতে এয়া ভাৰ্ণাইক গেছ দি আছোঁ আৰু সি মানে ল'বলৈ বিচৰা নাছিলে কিন্তু তাক বহুত মানে তেল মাৰি মেলি মৰমত মানে তাক বুজাই মেলি দিয়াইছোঁ গেছটো আৰু সি নিজেও চেষ্টা কৰিছে গেছটো ল'বলৈ আৰু বিৰাট টেনশ্যনত আছোঁ মই সেইকাৰণে যেনেকৈ আছোঁ তেনেকৈয়ে গুচি আহিলোঁ আৰু মুঠতে খালি কুৰ্তাটো পিন্ধি গতিকে ভাৰ্ণাইক টুপি মাফলাৰ চব পিন্ধাই আনিছোঁ ঠাণ্ডা পাব বুলি মানে ইমানেই কাহিছিলে আমি নিজে ভয় খাই গ'লোঁ 2 ঘণ্টা কণ্টিনিউ কাহিছে আৰু বমি কৰিছে জ্বৰ উঠিছে নি মা জ্বৰ উঠিছে গতিকে ভাৰ্ণাইক গেছ দিয়া হৈ গ'ল এয়া দেখিছেনে ফাৰ্মেচি ইফালে গোটেইখন খালিয়ে আৰু মানে নিজান হৈ আছে আৰু বেছি হুলস্থুলো পৰিৱেশ নাই ঢেৰ ভিৰো নাই একদম ধুনীয়া ঠাণ্ডা এটা পৰিৱেশ হৈ আছে ভাৰ্ণাইক গেছ দিলোঁ এতিয়া আমি যাব ওলাইছোঁ আকৌ আৰু ঘৰত গৈ মেলি চাওঁ কাহটো ভাল হৈছে নাই ইমানেই টেনশ্যনত আছোঁ লৰালৰিকে আন্ধাৰতে ভিডিঅ' এটা কৰি দিলোঁ আৰু আমি আহি আছোঁ ঘৰলৈ এয়া হৈছে দিখৌ দলং ইমান ভিৰ দেখিছেনে বাপৰে গাড়ী মটৰ আহিয়ে আছে মাত্ৰ আহি পালোহি আৰু বিৰাট টেনশ্যন হৈ আছিলে একদম মই মানে টেনশ্যনত পুৰা পাগলী হৈ গৈছোঁগৈ ভাৰ্ণাইৰ জ্বৰ ভালেই নাই হোৱা কালিও ডিব্ৰুগড়ত দেখাই আনিছোঁ পৰহি দিনা ডিব্ৰুগড়ত দেখাই আহিছোঁ তথাপিও গোটেই বমি কৰি গোটেই বিচনা অৱস্থা নাই মানে বমি আৰু কফখিনি ওলাই আহিছে আকৌ এতিয়া গৈ মেলি গেছ দি আহিছোঁ মুখত তাৰপিছতে এতিয়া অকণমান আৰাম পাইছে সি ভগৱানৰ কৃপাত কাহা নাই এতিয়া গতিকে এতিয়া আজিনো কি খাবলৈ পাবলৈ কাৰণ মনে তথাপিও মায়ে ৰুটি বনাইছে ৰুটি আৰু বুট দাইল এনেকৈ আলু ভাজি এনেকৈয়ে খাম আৰু তাকো ৰুটি এডোখৰে খুৱাব লাগিব ভাত নখুৱাওঁ ঠাণ্ডা পাব যেন ফিল হৈছে দুপৰীয়াও ভাত খুৱাইছিলোঁ উলিয়াই দিছে তাক মই সুধিলোঁ ৰুটি খাবা নেকি কৈছে ৰুটি খাম মায়ে ৰুটি বনাই আছে গতিকে এইফালে ৰুটি বনিব ইয়াত আৰু মায়ে কেৰাহীত বৰ ধুনীয়া ৰুটি বনায় আৰু এইফালে বুট দাইল ইয়াত কুকাৰত দি থোৱা আছে এইফালে ৰুটি বেলি থৈছে আৰু ইয়াতে কাটি থৈছোঁ আৰু লৰালৰিকে পিঁয়াজ আৰু নহৰু এনেকৈ অকণমান ইয়াতে কাটি থৈছোঁ এয়া লাই শাক এনেকৈ আছিলে নাই বনোৱা নহ'ল আৰু ভাত বনাম বুলি চাউলো তিয়াই মেলি থৈ দিছিলোঁ কিন্তু ভাতো বনোৱা নহ'ল কাৰণ ৰুটিহে খোৱা হ'ব আজি সেইকাৰণে এইফালে দেখিছেনে আটা মুঠি থৈছে আৰু এইফালে এনেকৈ স্পেচিয়েল ৰুটি বনিব এতিয়া আৰু ভাৰ্ণাইক চাওঁচোন কেনেকুৱা হৈ আছে মানে গাটো ভাল লাগিছে নে নাই ভাৰ্ণাইও আৰু এয়া চাওক ভাৰ্ণাইয়ে খেলিছে ভগৱানৰ কৃপাত ভাল পাইছা মা নানে মা নাই পোৱা মোক কলিজা হয়তো ভাৰ্ণাইয়ে কাৰ্টুন চাই আছে অকণমান তাৰ গাটো ভাল লাগিছে আৰু ময়ো অকণমান মুখ হাতকেইটা ধুই ফ্ৰেছ হৈ লওঁ হৈ মেলি এতিয়া 8:30 বাজিলে ভোকো লাগিছে দিনটো অফিচত দৌৰাদৌৰিকৈ তাৰপাছতে মানে একোৱেই কৰা নহ'ল আৰু আচলতে কি জানে এই ল'ৰা ছোৱালী এনেকৈ গা বেয়া হ'লে বিৰাট টেনশ্যন হৈ যায় আৰু আমাৰ ভাৰ্ণাইও অকণমান কমজুৰিয়ে আছে তাৰ বেমাৰ আজাৰ প্ৰায় হৈয়ে থাকে গতিকে ব'লক মই অকণমান ফ্ৰেছ হৈ আহোঁ তাৰপাছতে ৰুটি আৰু বুট দাইল খাম আৰু চেষ্টা কৰিম ভাৰ্ণাইক খুৱাবলৈ এইফালে বুট দাইল উতলি আছে আৰু এইফালে মায়ে ৰুটি বনাই আছে কেৰাহীতে এইফালে চব বিজি ভাত পানী বনোৱাত এই ৰুটি দাঁত আৰু এইফালে বুট দাইল একদম বইল নিচিনা বনাইছোঁ ভাৰ্ণাইৰ কাৰণে বুট দাইলখিনি হৈ গ'ল অকণমান গেছটো কমাই দিওঁ ভাৰ্ণাইও খাইছা ৰুটি আৰু বুট দাইল খাইছা খোৱা দেই কৰি দিয়া খোৱা গুড বয় মোৰ ল'ৰাটো ভাল হৈ যাব দেই জ্বৰ গতিকে ময়ো এটা ৰুটি লৈছোঁ এটা ৰুটি আৰু ইয়াত আছে বুট দাইল মই দেখাইছোঁ এইখিনি গৰম গৰম বুট দাইল গতিকে আজি ভাত নাখাওঁ আৰু
এনেকৈ দাইলে লৈ লৈছোঁ, গৰম দাইল। এইখিনিকেই খাম আজি। বাছ এইখিনিকে খাওঁ। বিৰাট ভোক লাগিছে, দিনটো খোৱাই নাই টেনশ্যনত। আজি এটা ইলাচি নেমু লৈ আহিছোঁ চব, এটাতে 10 টকা। কটাৰীখন ক'ত আছে মা? ক'তা? নেমুটো ধোৱা আছে ন? এইয়া চাওক, ইমান ধুনীয়া গোন্ধ ইলাচি নেমু। ৰসো আছে দেই। অকণমান দাইলখিনি এনেকৈ পৰিবই, অকণমান দাইলখিনি এনেকৈ ঢালি লৈছোঁ। গতিকে এইখিনি হৈছে টেষ্টি বুট দাইল। এইখিনি মই ইয়াতে থৈ দিছোঁ দেই। আৰু মানে থিয় হৈ খাবলগীয়া হৈছে। বাৰ্ণাই সেইফালে খুৱাই আছোঁ, মই ভাতৰ নিচিনা হ'ব নোৱাৰে। যিহেতু মই দিনে ৰাতিয়ে ভাত খাওঁ, মানে ভাত খালেহে ভাত খোৱা যেন লাগে। সেইকাৰণে এতিয়া ৰুটি খালেও ৰাতি চাগে টোপনি নধৰিবই। পিঁয়াজটো কাটি লৈছোঁ, অকণমান ধুই লওঁ। गाय को दूध कहाँ छ? खोल। बाबुलाई तो गाय को दूध खिलाउने होइन मा, पुरा दूध खिलाउने होइन बाबुलाई। গতিকে আজিৰ ব্লগটো কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিব। আৰু মই এইখিনি খাই লওঁ, খাই মেলি বাৰ্ণাই খুৱাবলৈ চেষ্টা কৰোঁ। গতিকে মই পটাপট খাই মেলি আকৌ আহিছোঁ আপোনালোকৰ ওচৰলৈ। যিহেতু বাৰ্ণাই গা ভাল, সেইকাৰণে দিনটো দৌৰাদৌৰিতে গৈছে, আধা ৰাতিখন হস্পিটেলত যাবলগীয়া হ'ল। গতিকে মোৰ বিৰাট ভোক লাগিছে, সেইকাৰণে মই ৰুটি এটা থিয় হৈ খাই দিছোঁ। মায়ে এইফালে বনাই আছে, মই খাই আছোঁ। মায়ে কৈছে তই খাই লৈচোন পটাপট, তাৰপিছত ল'ৰা ছোৱালীক খুৱাব লাগিব। যিহেতু ল'ৰা ছোৱালী মাক যেতিয়া আৰু মেনেজ কৰিব লাগিব চবফালে। ৰাতিপুৱা আকৌ সোনকালে শুই উঠি ডিউটিও আছে মোৰ। গতিকে মই পটাপট খাই লওঁ, তাৰপিছত আহিছোঁ আপোনালোকৰ ওচৰলৈ। গতিকে ভাৰ্ণায়ুক মায়ে শুৱাবলৈ চেষ্টা কৰি আছে আইতাকৰ কোচত। মায়ে মানে গান গাই আছে আৰু গান গাই তাক শুৱাবলৈ চেষ্টা কৰিছে। সিও মানে মাৰ কোচতে শুবলৈ চেষ্টা কৰিছে। আৰু সি আইতাকৰ কোচত মানে সি বিৰাট ভাল পায়। আৰু কণ্টিনিউ 2 ঘণ্টা কাহিছে, বমি কৰিছে, কাৰণে গাটো তাৰ বহুত উইক লাগে। সি কোচত হোৱাৰ পাছত এতিয়া মাৰ লগত শুবলৈ সি বিচনাত আহিছে। এতিয়া মানে সি মানে কোচত নুশুৱে, বিচনাত শুব। আৰু সি মোক কৈছে তুমি শুব নালাগে বিচনাত, সি মানে আইতাকৰ লগত শুব, কিজানি আইতাক যাবগৈ বুলি। সি মানে মোক শুবলৈ নিদিয়ে। আৰু সেইকাৰণে মই তলতে, ইমান গৰমো ইমান পৰিছে, সেইকাৰণে তলতে মই একদম ঢালাই পাৰি লৈছোঁ। এইফালে ভেকুলী এটা দেখিছেনে, সিও মোক চাই আছে। সি ভাবিছে আজি সিও মোৰ লগত শুব। গতিকে সি কি ধুনীয়াকৈ চাই আছে মোক, দেখিছেনে? সেইকাৰণে তাৰো ৰেডি হৈছে আৰু শুবলৈ কাৰণে। গতিকে ভেকুলীটো দেখিবলৈ ইমানেই মৰম লাগিছে, সেইকাৰণে তাক ভালদৰে মই ভিডিঅ' শ্বুট এটা কৰি লৈছোঁ। মানে মই শুৱাৰ তলৰ পকাখনৰ ওচৰতে সিও শুই আছে। আৰু এয়া মোৰ বেড ৰেডি। আজি মেট্ৰেছ পাৰি তলতে শুম। আৰু সেইফালে ভাৰ্ণায়ুহঁত শুই আছে। আজিৰ ব্লগটো কেনেকুৱা লাগিছে ক'ব, আৰু যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। একেবাৰে মুখ চুখ অৱস্থা নাই মোৰ, মানে টেনশ্যনতে মেকআপ চেকআপটো নাই। ৰাতিখননো ক'ত মেকআপ কৰিব, একদম চিম্পুলত আছোঁ, খালোঁ বলোঁ, এতিয়া শুওঁ। গতিকে আকৌ আহিম এটা ধুনীয়া ব্লগছত। তেতিয়ালৈকে আপোনালোক সুখেৰে থাকক আৰু টেনশ্যন ফ্ৰী হৈ থাকক। বাই।